বা অতবোৰ পঢ়িব আছে মোৰ কেতিয়া শেষ হ'ব এইবোৰ পঢ়ি পৰীক্ষাও পালেহি পঢ়িয়ে হোৱা নাই আজিতো শেষ কৰিবই লাগিব এটা চেপ্টাৰ মিনা মিনা আহিল আৰু ৰমলা পেহী ইমান নিগেটিভ কথা কয় আৰু ইমান ডাউন দিব পাৰে মানুহজনী কৈ 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 সলাব পৰা নাই আজি মই মূৰটো খাই দিব আৰু আহক আপোনালোকেও গম পাব লগ পালে গৈছোঁ ৰ'ব ৰ'ব আহিল আৰু আহক আহক বহকহি আহক মাৰহঁত নাই হ'বলা নবহো নহ'লে দে তই সেইবেলা পঢ়ি আছ হেৰি নহয় তইনো ইমান পঢ়ি কি কৰিবি হেৰৌ তোৰ এইখন বিয়া বয়সেই পাৰ হ'ব এতিয়া তোৰ বয়সত মোৰ বিয়া হৈ দুটা ল'ৰা ছোৱালীয়ে হৈছিলে পেহী আজিকালি ছোৱালীবোৰ ইমান বিয়াকৈ নাথাকে নহয় এতিয়া দিনবোৰ সলনি হৈছে এতিয়া ছোৱালীবোৰৰ ধান্দা কেনেকৈ ভালকৈ পঢ়ি শুনি নিজে নিজৰ ভৰিত থিয় দিব পাৰে সেইকাৰণেতো ইমান কষ্ট কৰি চবেই পঢ়ি আছে বিয়া হ'ব আৰু যেতিয়া যাৰ মন থ দেখিছোঁ নহয় পঢ়ি কিমান ফালিছে সৈটো ৰমেনৰ পুতেক সি বোলে MA পাছ সৈটো দেখোন এতিয়া সেই তিনিআলিত পাচলি দোকানহে দিছে পাচলি দোকান দিছে MA পাছ চি ইমান পঢ়ি শুনি যদি পাচলি দোকান দিয়ে তাতকৈ দেখোন সেই আমাৰ লগৰ নগেনৰ পুতেকেও দেখোন স্কুল নোযোৱাকৈ সেই পাচলি দোকান দিছে দুইটাৰ মাজতনো কি পাৰ্থক্য থাকে আকৌ সেই ৰতন মাষ্টৰৰ জীয়েক তাই বোলে কলেজৰ ভিতৰতে প্ৰথম হৈছিলে তাইতো সেয়া অজাতি এটালৈ পলাইহে গ'ল পঢ়ি শুনি সেয়াহে ফালিলে তইও সেই একেই বাটেই ল'বি মই ভাল দেখা নাইতো কি যে কথা কোৱা পেহী MA পাছ কৰিলে বুলি পাচলি দোকান দিব নোৱাৰে বুলি ক'ত লিখা আছে তেওঁ MA পাছ কৰিলে সেইটো তেওঁ পঢ়িলে তেওঁ সেইটো ডিগ্ৰী তেওঁৰ কাৰণে সেইটো বহুত ডাঙৰ কথা আৰু পাচলি দোকানটোতো চবেই দিব পাৰে তাত কি কথা আছে ভালহে আমি ভালহে পাব লাগে ইমান এজন শিক্ষিত মানুহে আমাৰ হৈ যে সেই পাচলি দোকান দিয়াৰ বাবে আমিও যে সতেজ পাচলি খাব পাইছোঁ তেওঁ যে অন্ততঃ আমাক ভেজাল পাচলিও বেচা নাই পঢ়া শুনাৰ লগত কামৰ তুলনা কৰা কি দৰকাৰ আছে কোৱা তেওঁ কামটো ভাল কৰিছে ন সেইটোৱে ডাঙৰ কথা আৰু এই ৰতন ছাৰৰ ছোৱালীজনী যে তাই বিয়া হওঁতে তাই ঘৰৰ পৰাই মান্তি হৈছে তাই ঘৰৰ পৰাই মান্তি হৈছে তাত আকৌ আমি হাঁহি কি লাভ আছে ন বাদ দিয়া লোকৰ কথা কি এতিয়া দিন সলনি হৈছে এতিয়া মনবোৰ বহল কৰা আৰু আজিকালি ছোৱালী হ'ল বুলি সেই আগৰ নিচিনা চাৰি বেৰৰ মাজত সোমাই থকা দিন নাই এতিয়া চবেই নিজাকৈ কিবা এটা কৰিব বিচাৰে ময়ো বিচাৰোঁ ময়ো পঢ়িছোঁ আৰু মোৰ মা দেউতাই এইটোত বহুত ছাপোৰ্ট কৰিছে জানো আই তহঁত আজিকালি মাইকী মানুহবিলাকৰ মূৰত কিহৰ ইমান চাকৰি ভূত দেখিছোঁ নহয় সেই হৰেণৰ ঘৈণীয়েকজনী চাকৰি কৰিবলৈ যাওঁ বুলি কৈ সেই এটালৈ পলাই গ'ল তহঁত বে চাকৰিৰ নামত সেই পিটপিটাই ঘূৰি ফুৰা সন্ধিয়া ঘৰ সোমোৱা জানোতো আমাৰ দিনত হেৰ' চাকৰি বাদেই দে মোকতো পেহাইৰে বজাৰ কৰিবলৈও ওলাব দিয়া নাছিল শাসন আছিল কাৰণেতো আমি ভাল হৈ ৰ'লোঁ আজিকালি মাইকীবোৰ দেখিছ গিৰিয়েকবিলাকৰ মূৰৰ ওপৰত উঠিল গিৰিয়েকে কাপোৰ সামৰি দিয়ে ভাত বনাই দিয়ে বাচন ধুই দিয়ে সেই তহঁতনো বিয়া হৈছিলি কেলে তহঁতৰ যদি চব কাম গিৰিয়েৰে কৰিব লাগে তোমাৰ লগত যে নোৱাৰি আৰু দেই পেহী কাৰোবাৰ গিৰিয়েকে ভাত ৰান্ধি দিয়ে কাপোৰ ধুই দিয়ে বাচন ধুই দিয়ে সেইটো তেওঁলোকৰ পাৰ্চনেল কথা ন তেওঁলোকৰ মাজত মৰম ভাল পোৱা আছে বুজাবুজি আছে ভালহে পাব লাগে তুমি এজনী মাইকী মানুহ হৈ কিমান সুবিধা হয় তোমাৰ যদি আজি ছোৱালী এজনী থাকিল হয় আৰু তোমাৰ জোৱায়ে যদি সেইখিনি কৰি দিয়া হয় তো তোমাৰ ছোৱালীজনী আৰামত থাকিলে হয় ন আৰু এইটো এটা বুজাবুজি কথা তাতে বেয়া পাব কি আছে অকণমান ঘৈণীয়েকক সহায় কৰি দিলে বুলিয়ে বাৰু মানুহটো কেনেকৈ বেয়া হৈ গ'ল কোৱাচোন সেই তয়ো শেষত গৈ সেই বিয়া হৈ হেতাখনি ঘূৰাবগৈ লাগিব যিমান পঢ়িও লাভ নাই আৰু চাকৰিওনো বিচাৰিলেও পায় কেইটাই পঢ়িলেই হ'বলা চাকৰি পায় পিছত গৈ সেই তোৰ মাৰ্কশ্বিট সোপা বাকচৰ তলতেই পচিব পিছত আৰু বয়স বাঢ়িব ভাল ল'ৰা এটা নাপাবি মা বাপে যেনে এটালৈ চাই বিয়া দিব আৰু তো সেয়াই হ'ব আৰু সেইকাৰণে কওঁ সময় থাকোঁতেই ভাল চাই ল'ৰা এটা চা এইবোৰ পঢ়া শুনা মোৰ বাৰু কাগজবোৰ বাকচতেই পৰিব দিয়া মই বাৰু চাকৰি নাপালোৱেই কিনো হ'ল মোৰ পঢ়াখিনি কিবা নহয় কিবা এটাতো মই কামত লগাম ন আৰু মই ইমান বিয়া বুলি মই নিজে চিন্তা কৰা নাই যেতিয়া তোমালোকেও চিন্তা কৰিব নালাগে দিয়া মোৰ যেতিয়া ভাগ্যত বিয়া লিখা থাকিব যাৰ লগত হোৱা কথা থাকিব মোৰ হ'ব তেতিয়া আৰু হেতা গৰুৱাটো কি কথা নিজে খাবলৈ হ'লেতো নিজে ৰান্ধিবই লাগিব কিয় আজিকালি ল'ৰাবোৰেও দেখোন বাহিৰত যে চাকৰি কৰিবলৈ গৈ অকলে থাকে নিজেতো ৰান্ধি খায়
খাবলৈতো যিমান যি পঢ়া শুনাই নকৰক নিজে খাবলৈ নিজে ৰান্ধিবই লাগিব ন, কি ডাঙৰ কথা। হেৰ' ছোৱালী মানুহ গুৰিতে বুঢ়ী, সময় থাকোঁতেই ভাব, বাপেৰকো মই আকৌ ক'ম ৰ, এনেকৈ দেশকৈ ছোৱালীজনীয়ে জীৱনটো ধ্বংস কৰিব নোৱাৰি নহয় অ'। মোৰ জীৱনটো ধ্বংস তেতিয়াহে হ'ব যেতিয়া মোক হঠাতে বিয়া দি দিব। তাৰপিছত বিয়াৰ পিছত ভাবাচোন, মই যদি তোমাৰ নিচিনা এনি টাইম হাজবেণ্ডৰ কথা মতে উঠা বহা কৰিব লগা হয়, নিজৰ বুলিবলৈ একো স্বাধীনতা নাথাকে, নিজৰ ইচ্ছামতে মই একো সিদ্ধান্ত ল'ব নোৱাৰোঁ, এনি টাইম হাজবেণ্ডৰ কথা মতেই চলিব লগা হয়, পুতলাটোৰ নিচিনা ঘূৰি ফুৰিব লগা হয়, চাবি দিয়া পুতলাৰ নিচিনা। তাতকেতো মই পঢ়ি শুনি ঘৰতে ৰৈ যোৱাই ভাল, হয়নে নহয় কোৱাচোন? তুমি বেছিকৈ ভালকৈ জানিবা। হেৰি নহয়, মই যাওঁ দে, পেহাৰে চাহ খাবলৈ ৰৈ থাকিব নহয়, মই আকৌ চাহকাপ দিলেহে মানুহটোৱে ভাল পায়। মই যাওঁ দে, তই পঢ় বাৰু দে, পঢ়। হওঁতে এজনীয়ে ঠিকেই কৈছে, মোৰ যে নিজৰ বুলিবলৈ একো নাই ঘৰখনত, খালি কাম কৰ কাম কৰ কাম কৰ। ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে এতিয়াও মনে মনেহে আহিছিলোঁ, বোলো এই মাকৰ তাতে চাহ একাপ খাই যাওঁ। সেইজনীয়েও যিহে লেকচাৰ দিলে, হওঁতে তাই সঁচা কথাই কৈছে। এতিয়া সেইজন ঘৰত বহি থাকিব, মই চাহকাপ দিলেহে খাবগৈ, কেলৈ যদি একাপ চাহ নিজে বনাই খায়। মোৰ ঘৰখনততো নিজে মই একো মাক মাতিবই নোৱাৰোঁ। কি হ'ব, আহিছোঁ দিয়ক। ৰমলা পেহীকটো বুজাই বঢ়াই পঠিয়ালোঁ, আপোনালোকে দেখিলেই। আৰু যি নহওক, ভিডিঅ'টো যদি শেষলৈকে চালে আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, এটা কমেণ্ট দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ 192তে আছে, আজি বহুত দিন হ'ল ছাবস্ক্ৰাইবাৰ এজনো বহা নাই, প্লিজ এটলিষ্ট 200 কৰি দিয়ক। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে যিহেতু বৰ্তমান ক'ভিডৰ বাবে সমগ্ৰ বিশ্বত পৰিস্থিতি বহুত বেয়া, আৰু মই এতিয়া নিজে গুৱাহাটীত আছোঁ, ইয়াতো পৰিস্থিতি খুব বেয়া। আপোনালোকে মাস্ক পিন্ধক, য'তেই নাযাওক, যিমান পাৰে ঘৰৰ ভিতৰত থাকক। হয়, মানুহৰ বাবে বৰ্তমান বহুত সমস্যা হৈছে, কিন্তু কি হৈছে, আমাৰ বাবে জীৱনটো আটাইতকৈ ডাঙৰ হৈ পৰিছে। গতিকে যেনেকৈ যিয়ে পাৰে সাৱধানতা লওক, ঘৰতে থাকিব চেষ্টা কৰক, আৰু চেনিটাইজাৰ এনি টাইম হাত ধুই থাকিব। ইয়াকে কৈছোঁ, সকলো সাৱধানে থাকক। ভাল দিন আকৌ আমাৰ মাজলৈ যাতে ঘূৰি আহে, তাকে মই প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোক সকলোৰে মই সুস্বাস্থ্য আৰু ভাল দিন কামনা কৰিছোঁ। ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায়। অ'কে, বাই বাই, গুড নাইট।